বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা দুখবৰ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক অৰ্থাৎ আমাৰ সতীৰ্থ ভূষণ পাঠকৰ দেউতাক যোৱাকালি 13 জুলাইৰ দিনৰ 1 মান বজাত স্বৰ্গগামী হয়। ভূষণ পাঠকৰ দেউতাক একেবাৰে এজন সহজ সৰল মানুহ আছিল। ভূষণ পাঠকৰ ইউটিউব জগতৰ প্ৰতিটো কামতে দেউতাকে উৎসাহ দিছিল আৰু ভূষণ পাঠকে জানিব দিয়া মতে ভূষণ পাঠকক দেউতাকে সৰুৰ পৰা এটা কথাই শিকাইছিল, কাকো অন্যায় নকৰিবা, লাগিলে যিমান পাৰা সহায় কৰিবা। তো এনে এজন পিতৃক হেৰুৱাই ভূষণ পাঠক সঁচাকৈ দুখত ভাগি পৰিছে। ভিডিঅ'টোৰ শেষত ভূষণ পাঠকৰ দেউতাকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু আজিৰ পৰা আৰম্ভ হ'বলগীয়া ভূষণ পাঠকৰ পিতৃহীন কঠিন জীৱন সংগ্ৰামখনত যাতে ভূষণ পাঠকক ঈশ্বৰে শক্তি দিয়ক তাৰে কামনা কৰিলোঁ।